শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ বাঁহগৰা অঞ্চলৰ 16 বছৰীয়া এইজন পৰাণ বৰুৱা। নাজিৰা অনিৰুদ্ধ একাডেমীৰ ছাত্ৰ পৰাণ বৰুৱাক এতিয়া অলপ সহায়ৰ প্ৰয়োজন। বিশেষভাৱে সক্ষম পৰাণৰ পৰিয়ালত পিতৃ-মাতৃয়ে দিব পৰা নাই পৰ্যাপ্ত সা-সুবিধা। দৰিদ্ৰ পৰিয়ালৰ পৰাণৰ পিতৃ-মাতৃয়ে 24 ঘণ্টাৰ সময়ৰ সৰহভাগ সময় দিব লাগে পৰাণকেই, যাৰ বাবে ঘৰৰ উপাৰ্জনৰ বাবে নতুনকৈ চিন্তা কৰাত অসুবিধাৰ সৃষ্টি হয়। অসমৰ কেইবাখনো বাতৰি কাকতত প্ৰকাশ হৈছে পৰাণৰ কবিতা, কিন্তু কবিতা লিখি ভালপোৱা যুৱকজনে পোৱা নাই চৰকাৰৰ কোনো সাহায্য। চৰকাৰী সাহায্যৰ বাবে পিতৃয়ে নথি-পত্ৰ জমা দিছে যদিও বৰ্তমানলৈকে কোনো সঁহাৰি পোৱা নাই পৰাণে। পৰাণ বৰুৱা, মই অনিৰুদ্ধ একাডেমীৰ প্ৰথম বৰ্ষৰ ছাত্ৰ। মই যিহেতু আপোনালোকে দেখিব পাইছে, মই এনেকুৱা অৱস্থাত পঢ়া শুনা কৰি আছোঁ। ঘৰৰ অৱস্থাও বৰ ঠিক নহয়। মা দেউতাই মোক বহুতখিনি কষ্ট কৰিছে যদিও আজিলৈকে মই যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ, আৰু মা দেউতাই মোৰ কাৰণে বহুত কষ্ট কৰিছে। গতিকে পৰাণক প্ৰয়োজন এতিয়া অকণমান সঁহাৰিৰ। অসম চৰকাৰৰ ওপৰত বিশ্বাস নাই পৰাণৰ, কিন্তু আছে অসমৰ ৰাইজৰ ওপৰত বিশ্বাস। গতিকে পৰাণ বৰুৱাক যদি আপোনালোকে সহায় কৰিব খোজে তেন্তে যোগাযোগ কৰক 6000455670 এই নম্বৰত। নাজিৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আব্দুৰ ৰহিমৰ সৈতে ইমৰান ৰহমান, বি লাইভ নিউজ।